বাৰে বাৰে অফাৰ কৰিছে আপুনি দল এৰি যাব নালাগে আপুনি হাওৰাঘাটৰ MLA আছিলে আৰু হাওৰাঘাটত খেলক নহ'লে বেলেগ কোনটো সমস্যাত আপুনি খেলে বাছি লওক কিন্তু মই এইটো ক'বলৈ যোৱা নাই মানে মই দলৰ মজিয়াটো মানে ST মৰ্চা অসম প্ৰদেশৰ সভাপতি আছিলোঁ উত্তৰ পূৰ্বাঞ্চলৰ গোটেই ST ষ্টেটহে আছে চাৰিওফালে সেই ষ্টেটবিলাকত কাম কৰিলোঁ তাতে দলে কি চিন্তা কৰে কি কাম কৰে সেইটো মই ইতিমধ্যে গম পালোঁ তাৰপিছতে 5 বছৰ হাওৰাঘাটৰ পৰা MLA থাকিলোঁ MLA থাকি পেলাই মই দেখিলোঁ যে চৰকাৰেও ইয়াত কেনেকৈ কাম কৰে কেনেকৈ চিন্তা কৰে এই গোটেই গম পালোঁ যদি মোৰ নিচিনা কোনোবা গম পোৱা মানুহ থাকে তেনেহ'লে নিশ্চয় তেওঁলোকেও এৰিব এইটো আমাৰ দেশৰ অখণ্ডতাৰ কাৰণে আমাৰ সমাজৰ অখণ্ডতাৰ কাৰণে যিটো আমাৰ সমন্বয় যিটো কিবা আগৰ পৰা সাংবিধানিক যে কিবা ব্যৱস্থাৰে আমি সমন্বয় এটা আমাৰ জাতি ধৰ্ম বৰ্ণৰ মাজত আছোঁ এইটো ভাঙি যোৱাৰ সম্ভাৱনাটো বেছি গতিকে মই বহুত চিন্তা কৰিলোঁ এই দলত আৰু মোৰ নিচিনা মানুহ থকাটো কোনটো আমাৰ কথাই কৈছে তেনেহ'লে সেইটো কংগ্ৰেছৰে আছিলে না নিজে কৈ থাকিব একদম কংগ্ৰেছত আহি চব খৰচ কৰিব নিজে থাকিব মোক লৈ আহক তাৰ চামচাবিলাকক লগাই দিব আৰু মুখত কৈ থাকিব ভূপেন বৰাও আমাৰ দলত আহিব খুজিছে মুখ্যমন্ত্ৰীৰ মন্তব্য যে বিৰোধী দল শূন্য বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য আছে যে বিৰোধী দল কোনোৱে নাই কৈছে আৰু শূন্য যদি দেখিবলৈ পাব না এতিয়া এটা হৈছে ৰাজনৈতিক এটা ইছ্যু আছে এইটো ইছ্যু হৈ থকা নাই এইটো সমস্যা এটা ইমপ্লিমেণ্টেশ্যন বা আৰ্টিকল 244A এইটো 1969 পৰা এতিয়া হৈছে মাজতে কিমান আন্দোলন হ'ল কিবা হ'ল SDC অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিও আহিলে তেওঁলোকে ৰাজপাত চলালে কিবা কৰিলে ক'ত কিবা সমাধানৰ একো সূত্ৰ উলিয়াই নোৱাৰিলে এবাৰ আমাৰ নেতাই ৰাহুল গান্ধীজীয়ে কৈছে যে আৰ্টিকল 244 ইমপ্লিমেণ্ট কৰি কিমান ভোট লৈ বিজয় হ'ম বুলি ভাবে মাৰ্জিনটো এতিয়া ক'ব নোৱাৰোঁ কিন্তু জিকিম 3 লাখ ওপৰত আমি ভোট পাই আছোঁ হিমন্ত বিশ্ব শৰ্মা যিটো ক'লা আমাৰ ভিতৰৰ কথাটো গম পাই গ'ল নেকি আমাৰ কথাই ক'লে দেই কোনটো তেওঁ এইবিলাক মানুহ যদি তেওঁলোকে মানুহ বুলি গণ্য কৰা নাই তেনেহ'লে নাই কালি বিভিন্ন আঁচনিৰ কথা তেওঁলোকে কৈছে আঁচনি দিব ৰাইজক কি দিব যদি এনাউন্সমেণ্ট ফুটেজবিলাক দিয়ক আমি কোৰ্টত চেলেঞ্জ কৰি দিম ইলেকশ্যন মডেল কোড অফ কণ্ডাক্ট আহি গৈছে ভাইলেশ্যন অফ কোড অফ কণ্ডাক্ট আপোনালোকে ফুটেজটো দিয়ক না নাই ছুপাৰ ষ্টেট দিম বুলি কৈছে নহয় ছুপাৰ ষ্টেট হ'ল নে নাই আপোনালোকে জানে আমাৰ জইন কৰে নহয় আমাৰ এলায়েন্স নেশ্যনেল এলায়েন্স আমাৰ এলায়েন্স তেওঁলোক আমাৰ লগত পুৰা দমে চলি আছে কাম কৰি আছে আৰু যোৱাকালি পশ্চিম কাৰ্বি আংলং আম আদমি পাৰ্টিৰ গোটেই ডিষ্ট্ৰিক্ট কমিটিয়ে জইন কৰি দিলে আহি আছে চাই থাকক 110 এনে কোৱা নাই হিমন্তই যিটো 3 লাখ কথা কৈছে আমাৰ কথাই কৈছে ভিতৰত গম পাই গৈছে দেই আৰু মানুহ নাই বুলি কৈছে দুনাই মই কৈছোঁ ইমান যে হাজাৰ হাজাৰ মানুহ আহিছে তেওঁলোকক যে মানুহ বুলি গণ্য কৰা নাই তেনেহ'লে আমাৰ মানুহ নাই মানুহ লগাই আছে আহি সোমাবলৈ আৰু এইফালে আকৌ ভূপেন বৰাও বিজেপি জইন কৰিব তেখেতৰ চৰিত্ৰৰ কথাটো আপোনালোকে জানেই এনেকুৱা ধৰণৰ চৰিত্ৰৰ মানুহ এই সভাপতি গ'ল আমি ইয়াত আছোঁ আমি গম পোৱা নাই এতিয়া খবৰ ল'ম গ'ল শিলচৰৰ পৰা কৰিমগঞ্জ তাৰ পৰা একদম এই দৰং কিবা ওদালগুৰি তাত যাব নমস্কাৰ 110